এখন বিকল হাত 4টা বছৰে বহুত কষ্ট যন্ত্ৰণা খাই আছিল কপিলে কিন্তু আজি সেই কষ্ট আৰু যন্ত্ৰণা নাইকিয়া হৈ যাব কাৰণ আজি কপিলৰ অপাৰেচন হ'ব যেটো অপাৰেচনৰ কাৰণে অদম্য কষ্ট কৰি কৰি জয়পুৰ পালোহি দুমাহ ধৰি এই হাতখনৰ কাৰণে লাগি আছিল অসমৰ মানুহে অনুদান দি দি আমাক জয়পুৰ কোৱাই দিলেহি আজি সেই কষ্ট নাইকিয়া হ'ব কপিলৰ বহুত ইউটিউবাৰ ওচৰলৈ গৈছিল কপিল বহুতৰ ওচৰত ভিক্ষা মাগিছিল তাৰ এই হাতখন ঠিক কৰাই দিবলৈ কিন্তু কোনো ওলাই নাহিলে শেষত মিষ্টাৰ বিটুৱে লগ পালে আজি দুমাহৰ আগত ভিডিঅ' বনাই এইখিনি পৰ্যায় পালেহি আজি কিছু সময়ৰ পিছতে কপিলৰ এই বিকল হাতখন অপাৰেচন হৈ এই হাতখন সবল হৈ যাব হয়নে কপিল মনটো ভাল লাগিছে নে আৰু অলপ কিছু সময়ৰ পিছতে মোৰ এটা মিছন সম্পূৰ্ণ হ'বলৈ গৈ আছে অপেক্ষা কৰক কপিলক এক সুস্থ জীৱন দান দিবলৈ গৈ আছে এই মিষ্টাৰ বিটুৱে আমাৰ এই যাত্ৰাটোত ভাবিবনৰ ত্যাগ কৰিছো মই আজি 9টা দিনেই নিজৰ ঘৰ ব্যৱসায় সকলো ত্যাগ কৰি এই কপিলৰ লগত আছো কিয় আছোহি এজন অসম সন্তানৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে এজন অতি অহা যুৱকৰ জীৱনটো সুস্থিৰ কৰিবৰ কাৰণে লাগি আছোহি মাত্ৰ ত্যাগ কৰিছো তাৰ বাদে একো কৰা নাই না ইয়াত এখাজ ভালদৰে খাব পাইছো না ভালদৰে শুব পাইছো মাত্ৰ এটাই আশা যেন কপিল সুস্থ হৈ অসমলৈ ঘূৰাই নিও অসমত জয়পুৰত জয় হৈ অসমলৈ যাতে গৌৰৱ কঢ়িয়াই নিও সমগ্ৰ অসমবাসী আমাক লগ দিয়াৰ বাবে এইখিনি সাহস পাইছো আচ্ছা কপিল তুমি কোৱাচোন আজি তোমাৰ অনুভৱ কেনে হৈছে যেটো 4টা বছৰৰ বাবে অপেক্ষা কৰিছিল আজি দিনটোৰ বাবে কোৱাচোন তোমাৰ অনুভৱ কেনেকুৱা মোৰ জীৱনৰ সকলোখিনি কষ্ট দূৰ হৈ যাব আজিৰ পৰা দূৰ হৈ যাব ন কিমান কষ্টৰে এই ল'ৰাজনে জীৱন পাৰ কৰি আছিলে কিন্তু কাৰো দৃষ্টিগোচৰ নহলে তুমিতো বহুত ইউটিউবাৰ ওচৰলৈ গৈছিলা ন মই কৈছিলো বহুতক ৰিকুৱেষ্টও কৰিছিলা আৰু মোৰ বেয়া লাগিছে বহুত ভাল ভাল ইউটিউবাৰক মেইল কৰা মেইল মোলে স্ক্ৰীনশ্বট পঠিয়াই থৈছে কিন্তু দুখৰ কথা বহুত জনপ্ৰিয় ইউটিউবাৰে সহায় নকৰিলে কিন্তু মিষ্টাৰ বিটুৰ দৰে এজন সাধাৰণ মানুহে সহায় কৰি আনি আজি কপিলক অপাৰেচনৰ বাবে আজি এই দিনটো পাই গ'লহি আজি অপাৰেচন হৈ যাব তোমাৰ হ'ব আজি তাৰ পিছত তোমাৰ যেই সপোন আছে ন বহুত সপোন আছে সপোনবিলাক সম্পূৰ্ণ কৰিব লাগিব মই কিবা ভুল কৰিছো নে তোমাৰ হা আজি দিনটোৰ কাৰণে তুমি বহুত দিনৰ পৰা অপেক্ষা কৰি আছিলা হয়নে সো আৰু কিছু সময় পিছতে এটা ডাঙৰ অপাৰেচন হ'ব বহুত ডাঙৰ অপাৰেচনটোৰ নামটো কি আছিল ব্ৰেকেল ফ্লেক্স ইনজাৰি হাতখনৰ ইয়াৰ পৰা ইয়ালৈ গোটেই হাতখন ফালিব আৰু ইয়াৰ পৰা নাৰ্ভ কাটি ইয়াত লগাই দিব তাৰ পিছতে এই বিকল হাতখন সবল হৈ পৰিব কপিলৰ আৰু এই অপাৰেচনটো কৰিব ৱৰ্ল্ডৰ নাম্বাৰ 2 নম্বৰত আছে ন ডক্টৰজন যিজন নিউৰো সাৰ্জাৰী মাইক্ৰো হেণ্ড নিউৰো সাৰ্জাৰী ডক্টৰ অমিত মিত্তালে ৱৰ্ল্ডৰ বিখ্যাত 2 নম্বৰজন ডক্টৰে ইয়াক অপাৰেচন কৰিবলৈ গৈ আছে এই শুভ ক্ষণলৈ সমগ্ৰ অসমবাসীয়ে যেন অপেক্ষা কৰক এয়া কপিলে সহি কৰি আছে অপাৰেচনলৈ নিয়াৰ আগত এনেদৰে সাইন কৰিব লাগে ডকুমেণ্টছত এয়া সাইন কৰিছে কপিলে তো সাজু হৈছো আৰু অটিলে নিবৰ বাবে এ সাইন কৰি আছে আৰু জীৱনত প্ৰথমবাৰৰ বাবে কাৰোবাক অপাৰেচনলৈ পঠিয়াবৰ বাবে মই সহি কৰিছো এই रिश्ता हां क्या है ब्रदर ही बोल देता हूं इसका वो मेरा भाई है और इधर में क्या है नाम सो आशीर्वाद কৰিব অসমৰ ৰাইজে কপিলক অপাৰেচনলৈ পঠিয়াবৰ বাবে মই এনেকৈ সহি কৰিছো গাৰ্জেন হিচাপে দুখো লাগিছে এটা ডাঙৰ অপাৰেচনৰ কাৰণে পঠিয়াম ফাইলটো দেখিয়ে ভয় লাগিছে বহুত ডাঙৰ এটা ফাইল হয় प्रिपरेशन चली আছে ओटीले निबर भावे और कहां पे साइन करना पड़ेगा इधर पे ना इधर पे भी नाम डालना पड़ेगा मेरा नाम डाल दिया ये ब्रदर लिख दिया कपिলৰ ভাইকে হয় আৰু ন কপিলৰ ককাইকে হয় ককাইকৰ নিচিনা দায়িত্ব পালন কৰিছো इधर में साइन ना साइन और कहां पे है যেটো দিনৰ বাবে অসমবাকে অপেক্ষা কৰি আছিল সেই দিনটো আজি আহি পালেহি यहाँ पे ब्रदर ना इधर पे साइन ना ठीक है बहुत साइन কৰিব লগা হৈছে সো সাইন কৰা প্ৰক্ৰিয়া হৈ গল এতিয়া কপিলে কিছু সময় পিছতে অটিলে গুছি যাব সো কপিল ভয় নকৰিবা কপিলে এখন হাতে ক্যামেৰা ধৰি দিছিলে সাইন কৰালে এজনে থ্যাংক ইউ কপিলক নি আছে অটিলে কপিল ভয় নকৰিবা ভাই এবিনা ভয় নকৰিবা মই আছো অসমবাসী আছে তোমাৰ লগত দুখ লাগিছে অকলে অসমৰ পৰা বাহিৰত আহি মোৰ ভাই বুলিয়ে কৈছো ভাইক আজি অপাৰেচনৰ বাবে পঠিয়াইছো এটা আবেগিক মুহূৰ্ত বুলি কলো বেয়া নহয় সুস্থ হৈ আহিব সম্পূৰ্ণ কি ঘন্টা লাগিব 6-8 ঘন্টা লাগি যাব ন 6 ৰ পৰা 8 ঘন্টা লাগিব হাঁহি মুখে যোৱা
কপিলাহঁতে হাঁহি মুখে যাত্ৰা কৰিছে, জয়ী হৈ আহিব। লিফ্টত উঠিলোঁ, এতিয়া বলক অতিত একেবাৰে আমাৰ কপিলক বিদায় দি থৈ আহোঁগৈ। কপিল, বেষ্ট অফ লাক, ভালদৰে থাকিবা। এটা হেণ্ডশ্বেক দিয়া, যোৱা, বাই বাই, বিদায় দিলোঁ। এয়া অতিলৈ সোমাই গ'ল কপিল। এটা গৌৰৱৰ মুহূৰ্তৰ সকলো সাক্ষী হ'ল। এতিয়া কপিল সম্পূৰ্ণ 6-8 ঘণ্টাৰ পিছত অতিৰ পৰা ওলাই আহিব। সঁচাকৈ বহুত দুখ লাগিছে, মানে অকলশৰে কৰি আছোঁ কপিলৰ বাবে, তালৈও দুখ লাগিছে। কিমান এটা সাহস লৈ সোমাই গৈছে অপাৰেশ্যন থিয়েটাৰলৈ। আশীৰ্বাদ কৰক যাতে সুস্থ হৈ কপিল ওলাই আহক। মিষ্টাৰ বিটুৱে যিমানখিনি কৰিব পাৰিছে, যিমান পাৰিছোঁ সিমানখিনি কৰিবলৈ চেষ্টা কৰিছোঁ। আজি মোৰ মিছনৰ 100% কমপ্লিট হৈ গ'ল। সেই ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ক'বলৈ ভাষা নাই, কিমান আজি মোৰ ভাল লাগিছে মনটো। মাত্ৰ ভয়ো লাগিছে, কি হয় কি নহয় নাজানো। তাৰ হাতখন সুস্থ হওক, সুস্থ কৰি যাতে অসমলৈ ঘূৰাই নিব পাৰোঁ। কমপ্লিট, মোৰ মিছন কমপ্লিট হৈ গ'ল আজি। চেলুট জনাইছোঁ, অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনিলৈকে মোক ছাপোৰ্ট কৰাৰ বাবে। নেক্সট ভিডিঅ' পাব অপাৰেশ্যনৰ পিছত। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।